নমস্কাৰ বন্ধুসকল, আজি আমাৰ দ্বিতীয় খণ্ড আৰু তৃতীয় খণ্ডৰ মাজত যিটো জগদ্ধাত্ৰী মন্দিৰ স্থাপিত হৈছে গাঁও খেৰবাৰীত, তাৰ বিষয়ে আমি আজি জানিম অলপ আমাৰ শ্ৰী মাননীয় ব্যক্তি কনক শৰ্মা দেৱ শৰ্মাৰ পৰা। তেখেতে আমাক এই মন্দিৰটোৰ বিষয়ে ঐতিহাসিক বহুত বছৰ বহল স্বাধীনতাৰ আগৰ পৰাই স্থাপিত হোৱা বুলি শুনিছোঁ। যেতিয়া আমি সৰু আছিলোঁ কাৰণে গম নাপাওঁ, গতিকে আমাৰ কনক শৰ্মা দেৱ ছাৰে এই আমাৰ মন্দিৰটোৰ বিষয়ে অলপ কৈ দিব, মানে কি কি কৰিব লগা আছে আপুনি ক'লে। তাৰমানে মোৰ জন্মৰে পৰা ধৰা যেতিয়া মই জানিব পাৰিছোঁ, জ্ঞান হৈছে, তেতিয়াৰ পৰা এই মন্দিৰটো তাৰ আগতে স্থাপন হোৱা বুলি 1949 চনতে স্থাপিত হোৱা এই মন্দিৰৰ নামতেই ভূমিখণ্ড আছিল। তাৰপিছত কালক্ৰমত এইটো এনেই বন্ধ হৈ আছিল। পিছত এইটো বিভিন্ন হস্তান্তৰো হৈছিল মাজতে। তাৰপিছত 1951 চনৰ পৰা আকৌ আৰম্ভ হৈছিল। তাৰপিছত আমি যেতিয়া অলপ ডাঙৰ হ'লোঁ, কলেজ টলেজ পঢ়ি আহি ঘৰত আহিলোঁ, তাৰপিছত আমি ৰাইজক লৈ ইয়াত বৃদ্ধ মানুহ নেৰপেটু চৰকাৰ আছিল, লখাই বৰেগী আছিল, তাৰপিছত মোহিনী ডক্টৰ আছিল, কলিমুদ্দিন, এইবিলাক বিভিন্ন মানুহক লৈ সকলোকে লৈ আমি তেতিয়া এই মন্দিৰখন আকৌ পুনৰুদ্ধাৰ কৰোঁ তেতিয়াৰে পৰা। তাৰপিছত ইয়াত 1975 চনতে এটা মন্দিৰ আমি গছ গছনি ৰুইছিলোঁ। তাৰপিছত সেইবিলাক কাটি থাটি আৰু ৰাইজৰ চান্দা সহযোগিতা লৈ আমি এখন মন্দিৰ স্থাপনেই কৰিছিলোঁ। তেতিয়াৰ পৰা আজিলৈকে এই মন্দিৰখন পাব্লিকৰ অনুদান, পাব্লিকৰ পৰা মানে বৰঙণি আদি তুলি আমি পূজা আদি চলাই আছোঁ। গতিকে এইখন বহুত পুৰণি মন্দিৰ, ঐতিহ্যপূৰ্ণ। এইখন সেই গৌৰীপুৰৰ ৰাজাৰ আমবলতে থকা বুলি আমি শুনিছোঁ। তেতিয়া সেই ৰাজাই এইফালেদি গৈছিল। এই অঞ্চলবিলাক তেতিয়া জংঘলত আৱদ্ধ হৈ আছিল, এনেকুৱা ঘনবসতি নাছিল, মানুহ নাছিল। তেতিয়া ৰাজাৰ আমবলতে হোৱা বুলি আমি জানিব পাৰিছোঁ। তো এইখন গতিকে আমি চৰকাৰৰ ফালৰ পৰা আমি চাৰিওফালে যোগাযোগ কৰিছোঁ, এইফালেও আমি কৰি আছোঁ যে ইয়াত যদি কোনোবাই সহযোগ আৰু চৰকাৰে যদি অলপ দৃষ্টি আকৰ্ষণ কৰে, এই মন্দিৰখন ৰাইজৰ এখন যাওঁতেযোগীয়া মন্দিৰ হ'ব, পুৰণি ঐতিহ্যপূৰ্ণ মন্দিৰ হৈ উঠিব, এইখন পুনৰ্জীৱিত পাব। এইখিনিয়ে এইটো আপোনাৰ প্ৰত্যেক বছৰে পূজা হৈ আছে? এইটো আমি প্ৰত্যেক বছৰে পূজা কৰি আছোঁ। এইটো মানে আপোনাৰ কোনটো মাহত হয়? এইটো ঠিক দুৰ্গা পূজাৰ পিছতে, মানে কাতি মাহতে হয়, বেছি কৰি কাতি মাহতে এই পূজাটো হয়। মানে কেতিয়াবা আঘোণতো পৰে যায় তিথি অনুসৰি। গতিকে তেতিয়াৰে পৰা ধুমধামেৰে পূজা হয়। তেতিয়াৰ পৰা মই মন্দিৰত ময়ে আদিৰে পৰা পূজা আজিলৈকে কৰি আছোঁ পুৰোহিত হিচাপে। এইখিনি চলি আছে ৰাইজৰ সহযোগত। গতিকে আমি ঠিক আছে ছাৰ, আমি বাৰু আশা কৰিছোঁ আপোনাৰ প্ৰত্যেক বছৰে আমাৰ এই পূজাখন হৈ থাকক, চলি থাকক, আপুনিও সহযোগ কৰি থাকক, বা আমাৰ গাঁৱৰ যিখিনি মানুহ আছে সেইখিনিও সহযোগ কৰি থাকক, বা বাহিৰৰ কোনোবা মানুহ আহিলেও যাতে দান বৰঙণি হিচাপে আগবঢ়াব খোজে, তেতিয়া আমাৰ এই ছাৰক বা কণ্টেক্ট কৰিলে হ'ল, বা ওচৰতে আমাৰ জিতেন্দ্ৰ বৰ্মন আছে, তেখেতক কণ্টেক্ট কৰিলে হ'ল, বা ৰাজেশ্বৰ ৰয় আছে, তেখেতক কণ্টেক্ট কৰিলে হ'ল। আপোনালোকে মন্দিৰটোৰ যদি কিবা দান বৰঙণি দিব খোজে তেতিয়াহ'লে দিব পাৰে, তাৰ কাৰণে ধন্যবাদ। আৰু আপোনালোকে পূজা চাব আহিব পাৰে, হয়তো আপোনাৰ অহা মাহৰ কেই তাৰিখ মানে হ'ব? নৱমী মানে নৱেম্বৰ মানত হয়, তেনেকে নৱেম্বৰতে পৰিব। ঠিক আছে ছাৰ, ধন্যবাদ আপুনি এইখিনি আমাক জানকাৰী দৃষ্টিখিনি জনাই দিয়াৰ বাবে। হয়তো আমাৰ যিখিনি পিছৰ প্ৰজন্ম আছে সেইটো এই ভিডিঅ'টোৰ পৰা শিকিব পাৰিব, তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ ছাৰ। ধন্যবাদ।